এতিয়া গুৱাহাটীৰ ৰিস্কন এপাৰ্টমেণ্টত উপস্থিত হৈছোঁ আহি, য'ত এই টেৰেছ গাৰ্ডেনখন আছে, য'ত এই ব্যক্তিজনে এই গোটেই খেতিখিনি কৰিছে জৈৱিক পদ্ধতিত। নমস্কাৰ, 10 মিনিটছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বিশেষ বস্তু দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে জানে আজিকালি গুৱাহাটীত শাক পাচলিবোৰ কিমান ভেজাল, চব শাক পাচলি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা হয়। গতিকে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ জৈৱিক সাৰ ব্যৱহাৰ কৰি গুৱাহাটীত মাটি ইমান কম, গতিকে ইমান কম জেগাতো কেনেকৈ নিজৰ ঘৰৰ কাৰণে প্ৰয়োজনীয় শাক পাচলিখিনি উৎপাদন কৰিব পাৰি, তাকেই মই আজি দেখাব গৈ আছোঁ এজন ব্যক্তিৰ ঘৰত। এয়া মই আহি পালোঁ আৰু গাড়ীখন পাৰ্ক কৰি লওঁ, আৰু মই এতিয়া সেই ব্যক্তিজনক চিনাকি কৰি দিব ওলাইছোঁ। সম্পৰ্কত এওঁ মোৰ বৰদেউতা হয়। এওঁ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ এক্স লাইব্ৰেৰিয়ান আছিলে। এতিয়া তেওঁৰ লাইব্ৰেৰী ছাৰ্ভিচৰ বহুত বিজনেছ আছে গুৱাহাটীত, আৰু তেওঁ কি পদ্ধতিত এই গোটেই বাগিচাখনৰ খেতি কৰিছে চব দেখুৱাই যাম, আৰু তেওঁক এবাৰ মই চিনাকি কৰি দিব ওলাইছোঁ। নমস্কাৰ, মই মহেশ ভট্টাচাৰ্য। মই আচলতে এজন এক্স লাইব্ৰেৰিয়ান। আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত মই কাম কৰিছিলোঁ। মই এইবোৰ টেৰেছ গাৰ্ডেন কৰিছোঁ, বা এখন কিটচেন গাৰ্ডেনো বুলি ক'ব পাৰি, আৰু এইখন এখন আৰ্বান হৰ্টিকালচাৰ। মই ইয়াতে ফল মূল শাক পাচলি ৰুই মই ইয়াৰ হেৰিখিনি খাই পেলাই মই বৰ আনন্দ পাওঁ, বা এইবোৰ চাই মই যথেষ্ট আনন্দ পাওঁ। আৰু চবতকৈ ডাঙৰ কথা হৈছে এই টেৰেছ গাৰ্ডেনখন 6th ফ্ল'ৰত অৱস্থিত, 6 নম্বৰ মহলাত। বজাৰৰ ৰাসায়নিক সাৰ ইউজ কৰা শাক পাচলি খোৱাতকৈ নিজৰ পৰিয়ালটোৰ সুস্বাস্থ্যৰ কাৰণে আমি ঘৰতে এই জৈৱিক সাৰ প্ৰয়োগ কৰি বা জৈৱিক পদ্ধতিৰে গোটেই শাক পাচলিখিনি ঘৰতে মানে উৎপাদন কৰিব পাৰোঁ। এতিয়া আপুনি যেনেকৈ ইয়াত এখন কৰিছে, আমাৰ ছাইডৰ টেৰেছখনতে এওঁলোকেও হিচাপমতে কিমান জেগা আছে কৰিব পাৰে, তেনেকৈ সকলোৱে কৰিলে বহুত ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব। এতিয়া মই এবিধকৈ ইয়াত টোটেল এটা কথা কোৱাই নাই, ইয়াত টোটেল 40 বিধমান শাক পাচলি আছে। এতিয়া মই এবিধকৈ গোটেইখিনি আপোনালোকক দেখুৱাই যাম। কেনেধৰণে খেতিটো কৰিছে সেইটো একলাইন মই কৈ যাম। এইটো হৈছে নেচাৰেল খেতি। ইয়াত ধুনীয়াকৈ নেচাৰা লাগিছে, বহুত নেচাৰেল লাগিছে। এইটো কমেও প্ৰায় সদায় খাব পাৰে এনেকৈ যদি নেচাৰা লাগে। আৰু এইটো নৰসিংহৰ পুলি ইয়াত ৰোৱা হৈছে। বুলি কয়, এইটো দক্ষিণ ভাৰতত যথেষ্ট ব্যৱহাৰ। দক্ষিণ ভাৰতত হয়। আৰু এইটো কি? এইটো এয়া আমাৰ ভেন্দিৰ পুলি। এইখিনি অকণমান কিন্তু আৰু ভাল জেগাত ৰুব লাগিব, ভাল জেগা, ইয়াৰ পিছত ট্ৰেন্সফাৰ কৰা হ'ব লাগিব। এইটো চিডলিং হৈ আছে। এইখিনি ব্ৰাহ্মী শাক অতি দৰকাৰী। ই মানে ব্ৰেইন মানে হেৰি কৰে, ব্ৰেইনৰ ফাংচনিঙৰ কাৰণে বহুত বেছি উপকাৰী। ব্ৰাহ্মী শাক খাব লাগে, ঠাণ্ডা ৰাখে। হয়, আৰু ব্ৰাহ্মী শাক ইমান বেছি দৰকাৰো নাই, গতিকে এইখিনি খেতি দি ঘৰৰ পৰিয়ালৰ হৈ যায়, যথেষ্ট হৈ যায়। তাৰপিছত এয়া মহানিমৰ গছ, এডাল মহানিমৰ তলত আমি কিছুমান আৰু পুলি ৰোৱা আছে। তাৰপিছত এইডাল হ'ল বকুল গছ এডাল আছে ইয়াতে। ইয়াৰ আচলতে ডাঙৰ হ'লে ইয়াৰ যিটো ছাঁটো আৰু যিটো বতাহ আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী। সেইকাৰণে বকুল গছ এডালো ৰুব লাগে। আৰু এয়া হ'ল মৰিংগা মানে ছজনাৰ নামটো টাবত খেতি কৰিব পাৰোঁ, ছজনাৰ নামটো মৰিংগা বুলি মই আজি গম পাইছোঁ। মই একচুৱেলি এইটো কিহত হয় নামটো মৰিংগা বুলি? ইংলিছত মৰিংগা বুলি কয়। মৰিংগা, ঠিক আছে। সেইটো ইউটিউবত চাই ল'লে মানে তাৰ ব্যৱহাৰ বা হেৰিবিলাক দেখা পাব। ইয়াত ছজনা লাগিছেনে? এনেই ছজনা ফুলিছিল কাৰণ এইবিলাকৰ প্ৰায় 9 মাহে বয়স হৈছে। মই ৰুবলৈ অলপ সময় লাগিব। গুটিৰ পৰা হোৱা ডালৰ পৰা আমাৰ জেনেৰেলি গাঁৱত ডালৰ পৰা কৰে, আমি এইবিলাক গুটিৰ পৰা কৰা গৈছে। আৰু ইয়াত এটা শিল কিছুমান দিয়া আছে, সেইটো কিহৰ কাৰণে? যাতে এভাপৰেট হৈ নাযায়, পানীটো যাতে শুকাই নাযায়, বহুদিনলৈকে যাতে পানীটো থাকে। এবাৰ দিলে এসপ্তাহমানত থাকিব, গতিকে ইমান পানীৰ প্ৰয়োজন নহয়। গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব, ছজনাৰ খেতি যদি এনেকৈ টাবত টেৰেছত কৰিব লগা হয়, তাত অকণমান সৰু শিলৰ গুড়ি তাত দি থ'ব। ইয়াৰ এটা কাৰণ আছে, পানীটো এভাপৰেট হৈ যাব নালাগে পাত্ৰটোৰ পৰা। আৰু ইয়াৰ পাতবিলাক আমি খাব পাৰোঁ, যথেষ্ট উপকাৰী।
ইয়াৰ গুণখিনি পিছত ডেছক্ৰিপশ্যনত মই দি দিম। এইটো কি হয়? এয়া হ'ল ভোট জলকীয়া। ভোট জলকীয়া, এইটো ভোট জলকীয়া আৰম্ভ কৰিছে। ভোট জলকীয়া বহুতে কৰে বাৰু খেতি। এইখিনি আৰু এইটো সেইবিলাক এনে ফুলৰ কিবা কিবি হেৰি কৰা হৈছে। এডাল বগৰী গছো আছে নেকি? এডাল বগৰী গছো ৰুইছোঁ। এইডাল সময় লাগিব, বগৰীডাল সময় লাগিব। এয়া নেমু টেঙাৰ উদি নেমু আনি এনেকৈ ৰোৱা হৈছে। নেমু ইয়াৰ পৰা কাটিং কৰি মই বনাইছোঁ। ইয়াৰ পৰা কাটিং হৈছে। তাৰপিছত এইডাল হ'ল আমাৰ বাগান বিলাস বুলি কয়, ফুল হয়, ফুল ছিজনেল হয়। আৰু এইটো হ'ল ফটমূল। নেচাৰা খেতি ইয়াতো নেচাৰা খেতি ইয়াতেও আছে। এই ফটমূল অতি উপকাৰী ঔষধীয় গছ এডাল। ইয়াত ফটমূল মানে তলত কিছুমান শিপা আছে, 100ডালমান শিপা থাকে। আমাৰ সেইবিলাক মাংসল সেই শিপাটো। তাৰপিছত এই বস্তুটো মই আপোনালোকক দেখুৱাইছোঁ, এইটো হৈছে ভাৰ্টিকেল গাৰ্ডেনিং। ইয়াত ভাৰ্টিকেল গাৰ্ডেনিঙৰ কনচেপ্টটো এবাৰ কৈ দিব। ভাৰ্টিকেল গাৰ্ডেনিং আমি কম জেগাত কেনেকৈ আমাৰ শাক পাচলি উৎপাদন কৰি পেলাই খাব পাৰোঁ, ভাৰ্টিকেলি ৰোৱা হয়। এডাল ষ্টেণ্ড এডাল থাকে, তাতে কিছুমান এই ধৰণৰ প্লাষ্টিকৰ হেৰি থাকে, তাত হেং কৰি ৰাখিব পাৰি। লাই শাক, পালেং শাক বা অন্য তেনেকুৱা শাক আমি ইয়াতে ৰুই খাব পাৰোঁ। মুঠতে জাগাৰ অভাৱ বা ঠাইৰ অভাৱটো এটা প্ৰত্যাহ্বান হ'ব নোৱাৰে ঘৰত খেতি কৰাৰ কাৰণে। আৰু ভাৰ্টিকেল গাৰ্ডেনিঙৰ এই বস্তুটো মই দেখুৱাই দিছোঁ। এনেই মাটিত যদি আমি খেতি কৰিব লাগে, কিমান জেগা আগুৰি লৈছে এই লাই শাকৰ পুলিকেইটাই, লাই শাকেই নহয় কিবা শাক আৰু কিমান জেগা আগুৰি লৈছে। কিন্তু যদি আমি এনেকৈ ভাৰ্টিকেলি কৰোঁ, বহুত কম জেগাতেই অকল এই ষ্টেণ্ডডালতেই গোটেইখিনি আমি এনেকৈ খেতিটো কৰিব পাৰোঁ। মানে এনেকৈ ভাৰ্টিকেলি ইয়াত ওলমাই থ'ব পাৰোঁ। গতিকে ভাৰ্টিকেল গাৰ্ডেনৰ কনচেপ্টটো ময়ো নাজানিছিলোঁ, আজি মই এইটো এটা ভাল বস্তু দেখিলোঁ। তাৰপিছত এইখিনি হৈছে অৰ্ণামেণ্টেল ফুল। এইখিনি ইয়াত বহুত কেইজোপা আছে। এইটো হৈছে তিতা কেৰেলা। মই নিজে খাই বহুত বেয়া পাওঁ, তথাপিতো খাওঁ বাৰু। তিতা কেৰেলা বহুত উপকাৰী। এই তিতা কেৰেলাৰ খেতি ইয়াত কৰা হৈছে। এয়া ৰঙালাওৰ আগ ছিঙিলে। আজি দুপৰীয়া আহাৰৰ কাৰণে ৰঙালাওৰ আগ আৰু নেচেৰা। কি সুন্দৰ নেচেৰা! দুবাৰ ছিঙিব পাৰি, দিনটো দুবাৰ ছিঙিব পাৰি। কি সুন্দৰ নেচেৰা! আৰু এডাল ময়ো ছিঙো, নেচেৰা এডাল ময়ো ছিঙিম। এডাল ছিঙোনে? এডাল মই নেচেৰা ছিঙিলোঁ। আপোনালোকে চাওক কি সুন্দৰ তিয়ঁহ ইয়াত উৎপাদন হৈছে। জেং তিয়ঁহ বুলি কয়। কি তিয়ঁহ? জেং তিয়ঁহ। এয়া অপৰাজিতাৰ ফুল ছিঙিছে। অপৰাজিতাৰ গছকেইডাল মই এবাৰ অলপ ওপৰৰ পৰা দেখাইছোঁ। ব্লু কালাৰৰ যিটো অপৰাজিতা, এবাৰ আপুনি হাতখনত দেখুৱাই দিয়ক এবাৰ। এনেকুৱা 8টামান ফুল ছিঙি লৈ গৰম পানীত তিয়াই অলপ চেনি দি বা মৌ দিব পাৰিলে বেছি ভাল, দি খালে আপোনাৰ ইয়াৰ ডায়েবেটিকৰ কাৰণে হেৰি আৰু এণ্টি অক্সিডেণ্ট যথেষ্ট হেৰি উপকাৰী। এতিয়া ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা বস্তু দেখুৱাব লৈছোঁ যে এই গোটেই খেতিখিনি কৰোঁতে কি বস্তু ব্যৱহাৰ কৰা হৈছে, সেই গোটেইখিনি মই এটা অভাৰভিউ আপোনালোকক দিব গৈছোঁ। গতিকে চাওক, এইটো পচন সাৰ মই দেখাই দিছোঁ। ইয়াত পচন সাৰ উৎপাদন কৰা হৈছে। ইয়াত ঘৰৰ যিখিনি পেলনীয়া শাক পাচলি বা যিকোনো বস্তু, ইয়াত তৰমুজৰ বাকলিও দেখিছোঁ মই। গোটেইখিনি বস্তু ইয়াত দিয়াৰ পিছত এইটো নিজে পচে। মাটি দিব লাগে, পানী দিব লাগে, পচি যায়। আৰু তাৰ পৰা যিটো পানী ওলায়, পচন যিটো হেৰি, সেই পানীটো যথেষ্ট সাৰ, আৰু সেইটো গছৰ গুৰিত দিলে অতি সোনকালে বাঢ়ি যায়। আপুনি প্ৰমাণ পাইছে? প্ৰমাণ পাইছোঁ। বহুতেই দৰকাৰ। এই গৰমত পানী দিনত কেইবাৰ দিয়া যায়? এনে পানী দুবাৰ পানী দিবই লাগে। পানীৰ পৰা কোনো গছৰে প্ৰব্লেম একো নাই। অকণমান এই ফুলখিনিতো পানী দিওঁ। এইখিনি বহুত ইহঁতক গুৰুত্ব কম দিয়া হয় নেকি? সমানে বঢ়িয়া। গতিকে এই পানীখিনি দি আজি মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যাতে বস্তুটো আদৰি লয় গোটেই মোৰ কনচেপ্টটো আজিৰ যিখিনি মই দেখাব চেষ্টা কৰিছোঁ, তাৰে কামনাৰে ধন্যবাদ।